हेलो एवरीवन কেনে আছে সকলোৱে আশা কৰোঁ ভালে আছে তো আজি এটা ৰেচিপি লৈ আহিছোঁ হেলদি ৰেচিপি লগতে ইয়া গাৰ্ডেনিংও অলপ দেখাই দিছোঁ মোৰ হাজবেণ্ডে কৈছে সি বোলে গোলাপ ফুলৰ বাগিচা বনাব তো এভৰি সানডে সি এডাল গোলাপ ফুলৰ গছ আনি আছে তো হেলদি ৰেচিপিটো এইটোৱে মানে ওটছৰ চিলা বনাইছোঁ আজি মই ফাৰ্ষ্ট ঘৰতে যোনটো মানে আমাৰ সালাডৰ ইনগ্ৰিডিয়েণ্টছ থাকে যেনেকুৱা বিলাহী বিট গাজৰ আৰু লগতে মই তাতে দুটা কণী লৈছোঁ আৰু ওটছ লৈছোঁ আৰু মিশ্ৰণখিনিত মই বেলেগ বেছি একো মানে ব্যৱহাৰ কৰা নাই অলপ নিমখ আৰু অলপ জিৰা গুড়ি দি দিছোঁ তাৰপিছত অকণমান মানে কম তেলত আপুনি এনেকৈ অমলেট যেনেকৈ বনায় তেনেকৈ বনাব পাৰে চিলাটো তো গাৰ্নিচিঙত কৰিছোঁ ধনিয়া দি কেনে অলপ গাৰ্নিচিং কৰি দিছোঁ আৰু লগতে অলপ চাট মছলা আৰু লগতে দৈ অলপ লৈ ল'ব খাবলৈ খুব টেষ্টি হৈছে আৰু বহুত বেছি হেলদি হয় ট্ৰাই কৰি চাব আজিলৈ আহিছোঁ বাই